তো হে গাইছ স্বাগতম টু প্ৰকাশ ব্লগছ আৰু যি ৰ'দ দিছে ৰ'দৰ মাজত মই ভিডিঅ' কৰিব আহিলোঁ পথাৰৰ ফালে আৰু গাটো বেয়া লাগি আছে কাৰণে সেইকাৰণে পথাৰৰ ফালে আহিলোঁ আৰু সেইভাগে আছে আমাৰ খুৰা পিছফালে চাই থাকিব তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব একেলগে চাই থাকিব কি নকৰোঁ পথাৰৰ ভিউটো চাওক কি ধুনীয়া ভিউ আৰু মই পুনৰ কালি গুৱাহাটী গুচি যাম চাই থাকিব তে মই আছোঁ ইয়াতে বহি কি ধুনীয়াকে টিকটিকাকে ৰ'দত তো গাইছ চাওক মোৰ পাছফালে কি সুন্দৰ পৰিৱেশ আৰু মই যাই আছোঁ এতিয়া ঘৰৰ ফালে যাই কেনে এতিয়া গা পা ধুই কেনে 4টামান খাই কেনে আৰু অলপ ফুৰিব যাম গাঁৱৰ চাৰিওফালে আৰু সুন্দৰ পথাৰৰ ফালে আহিলে কি ধুনীয়া লাগে চাওক আৰু যদি মোৰ ভিডিঅ'টো চাই কেনে অলপ হ'লেও ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব क्या नजारा है क्या नशा है নাজানো দেই আৰু চাৰিওফালে খেতি গৰু খেতি হা গৰু খেতি নহয় কিবা কিনি খেতি আৰু গৰুকেইটা দৰৱ দি থৈছে সিয়ে কৈছোঁ বুজিব অলপ কথা বাজি ধৰে চাই থাকক তে ইয়াৰ ৰুমৰ ফালে যাওঁ ৰুমত যাই কেনে গা পা ধুই কেনে আৰু সেয়ে আৰু ঘৰত যাই লগ পাইছোঁ ঘৰত মিস্ত্ৰী লগাইছোঁ ঘৰ বান্ধি আছে চৰকাৰী ঘৰ কিবা ঘৰ উল্টা পাল্টা মাথা নষ্ট আৰু এতিয়া পাইছোঁ বাঁহৰ তল চাওক কেনেহেন জাগা গাঁৱলীয়া জাগা এনেকুৱাই গাঁৱলীয়া জাগা আৰু সেয়ে আৰু বাঁহৰ মাজে বাঁহৰ বাৰীৰ মাজে আৰু জংঘলৰ মাজে সেইখন আমাৰ খুৰীৰ ঘৰ হেৰি মেইন ৰাস্তা মই যাম হাইদি আৰু সেয়ে আৰু গাঁৱৰ পৰিৱেশ মনে যাই আছোঁ খুৰীয়াৰ ঘৰত আৰু এইভাগে কিবা খেতি কৰি থৈ দিছে খুৰীয়াখন একদম অৰ্গেনিক খেতি নাই আৰু মই আহি খুৰীয়াৰ ঘৰৰ ফালে আহিলোঁ আৰু আহি কেনে আমাৰ খুৰাহাৰ ভাইটিক লগ পালোঁ না হাই কৈ দি হাই আৰু আমি বগৰী গছৰ তলত আহিছোঁ এতিয়া বগৰী খাম 4টামান আৰু এতিয়া বগৰী ছিঙং ইভাগে বগৰী আছে বগৰী ইমান পকা নাই তথাপিও পকছে কেঁচা বগৰী চাওক মোৰ কাহ হৈ আছে তথাপিও খাই চাং দুটামান সৰস্বতী পূজা যাৱাই নাই তথাপিও খাই দিং দে নাই ভাল লগা নাই এই ওপৰত পকছি সেইটো দেখোঁ এক ছেকেণ্ড আমি পাৰি আছোঁ চাই থাকিব আৰু দেখি পালোঁ এহাইদি গম খেতি কৰিছে গম এই আটা ময়দা যে এই আটা বনায় না আটা বনায় আৰু সেইভাগে আছে আমাৰ স্কুল ঘৰ LP স্কুল ঘৰ আৰু এইভাগে আছোঁ মই আৰু এইভাগে ভাইটি আছে আৰু এইফালে খেতি কি ধুনীয়া চাওকচোন এইখিনি অলপ চিনেমেটিক অলপ দি আছোঁ চাই থাকিব দে মজা লাগিব আৰু ইয়াতে আমি থাম্বনেল মাৰি লৈ ল'লোঁ হয় না ফটো মাৰি লৈ ল'লোঁ সেইটোৱে ক'লোঁ এতিয়া আমাৰ নাংমান ভাইটি সৰু ভাইটি কি নাম আছিল নামটো কৈ দিছোঁ ৰিতম বৰ্মন চব আমাৰ ইয়াতে বৰ্মনে এলেকা আৰু এইভাগে বিহৰ খেতি আছে কিবা খেতি আছে চব দেখাই থাকিম সকলোকে আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব দে যোনে নতুন আহিছে এটা লাইক মাৰি দিব এটাইতো লাইক মাৰিব পাৰিব আৰু কিমাননো পাৰিব তাকে ক'লোঁ আৰু ইভাগে বেহৰৰ খেতি ইমান ডাঙৰ হোৱা নাই ডাঙৰ হ'ব কেইদিন পিছত আৰু কাহ উঠিছে ৰ'ব এক ছেকেণ্ড কেইদিন পিছত আৰু আহি আছোঁ ঘৰৰ ফালে
ঘৰৰ ফালে মানে ছুটি আৰু কেইদিনমান পিছত পাম তেতিয়া একদম এইবিলাক পূৰা ফুল ফুলি যাব চাই থাকিব তে গাঁৱৰ নাজাৰা क्या नजारा है क्या निशाना है আৰু এতিয়া হৈ গৈছে ৰাতি দেখাই আছোঁ নেমকি গোবৰ্ধনত গৈছিলোঁ গোবৰ্ধনত যাই কিনে ভিডিঅ' কৰিব পৰা নাই সেয়া আৰু আজি ভিডিঅ'টো এইখিনিলৈকে সৰু ভিডিঅ' আছিল এটা ভাল লাগছে আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই